Good morning everyone. আমি এতিয়া আহি আছো জিৰোলৈ। এনে আৰু অকমান জলৈ যাম তাকে দেখুৱাম চাই থাকিব। এয়া পিকি, এয়া মানুহজন আৰু সোঁফালে এয়া ধন্দা। আৰু মই এতিয়া বৰ বেছিকে কথা নকওঁ, আপোনালোকে ভিউবিলাক এনজয় কৰক। Wow, buwe ko step na kora? Kora? Dhonna tumi eko na kora? Mo sting idle abo. Esa ki body na ko kiya na bhe akon. Man gom sahabat mapne kenke khalao? Haut ke? Ne purbo tumi ifale jaok ne ami dhoi loi khale. Holo ba? ব্ৰেকফাষ্ট শেষ কৰি আমি গৈ থাকোঁতেনে বাটতে ৱাটাৰফল এটা দেখা পালোঁ। ইমান ধুনীয়া লাগিছিলে, সেইকাৰণে আমি নামিলোঁ আৰু ফটো ভিডিঅ' অলপ ল'লোঁ। আৰু আপোনালোকে চাওকচোন ইমান ধুনীয়া লাগিছে। ৱাটাৰফল চাই ফটো ভিডিঅ' লৈ আমি আকৌ আমাৰ জাৰ্ণি কণ্টিনিউ কৰিলোঁ। তেনেদৰে আহি আমি এইখিনি ঠাই পালোহি আৰু ঠাইখিনি ইমান ধুনীয়া আছিলে, নৰৈ নোৱাৰিলোঁ। গতিকে তাতো আকৌ এবাৰ নামি আমি ফটো আৰু ভিডিঅ' অলপ ল'লোঁ। এইফালে আমাৰ মডেল পষ্ট দি ৰৈ আছে আৰু এয়া মই। ধুনীয়া ভিউ দেখি একদম মোৰ ভিতৰৰ হিৰ'ইন ওলাই গৈছে আৰু ইমান ধুনীয়া লাগিছিলে, ঠাইখিনিৰ পৰা আহিবই একেবাৰে মন নাছিল। কিন্তু আগৰ ভিউখিনি আৰু ধুনীয়া হ'ব বুলি ভাবি আমি আমাৰ জাৰ্ণি কণ্টিনিউ কৰিলোঁ। ফুলখিনি চাওকচোন কিমান ধুনীয়া, গোটেইখিনিয়ে লৈ আহোঁ নিচিনা লাগিছিল। এতিয়া আমি আহি পালোহি হেৰিটেজ পাৰ্ক এণ্ড বটানিকেল গাৰ্ডেন। ওপৰৰ পৰা ভিউটো কিমান ধুনীয়া আছিলে। আমি সকলোৱে তাতে বহুত সময় ৰ'লোঁ আৰু ভিউটো এনজয় কৰিলোঁ। মই কেমেৰা ঘূৰাবলৈ পালোঁহে, একদম পজ যি অৱস্থা নাই। এইটো ভিউ পইণ্ট, ইয়াতে সকলোৱে ফটো উঠে, গতিকে আমিও আহিলোঁ আৰু। ধুনীয়া জেগা দেখিলে ফটো নমৰাকৈ থাকিব নোৱাৰি। এয়া পাৰ্কৰ ভিতৰখিনি, যোনফালে চাওঁ ইমান ধুনীয়া আৰু পাইন গছবিলাক কি ধুনীয়া লাগিছিলে। জোলনাখন জোলা আকৌ তোমালোকে কি কয়? চবেই যেতিয়া জোলনাত উঠিলে মইনো কিয় ৰৈ থাকোঁ, হয়নে নহয়? ইয়াৰ পিছতে আমি এই মন্দিৰ ভাগলৈ আহিলোঁ। মন্দিৰ ভাগৰ পৰিৱেশ ইমানেই শান্তিপূৰ্ণ আৰু পবিত্ৰ আছিলে, আমি তাত বহুত সময় বহিলোঁ। কাৰো মুখত একো কথা নাই, খালি মন্দিৰ ভাগলৈ চাইছোঁ আৰু আমি বহি আছোঁ। ইয়াৰ পিছতে আমি আহি পালোঁহি এয়া ছেহ লেক। ইমান ধুনীয়া পৰিৱেশটো। আমি ইয়াতে আজি লাঞ্চটো কৰিম বুলি ভাবিলোঁ। আমি ঘৰৰ পৰা যিহেতু গোটেইখিনি বনাই নিছিলোঁৱে
আৰু এয়া খাবলৈ পাতি আনি থকা হৈছে এগৰাকী পাতি পাৰিবলৈ লৈ তাতে পৰিলে আৰু তাৰপিছত হাঁহি আছে সেইদিনাখনি খাবলৈ লৈ আমাৰ যিহে লটি ঘটি হ'ল প্ৰথমতে আমি যোনটো ঠাই চুজ কৰিছিলোঁ সেইটো অলপ লেতেৰা আছিলে তাৰপিছত আমি বেলেগ এফালে গ'লোঁ কিন্তু সেইফালে জেগাটো আছিলে এঢলীয়া আৰু তলৰ ফালৰ পৰা খুব তিতা আছিলে জেগাখিনি আমাৰ গোটেই কাপোৰ তিতি পাতি মানে প্ৰথমে পাতি দি দিলে তাৰপিছত আমাৰ কাপোৰ তিতি অৱস্থা নাই আৰু পিছলৈ আপোনালোকে যদি ভিডিঅ'টো চাই থাকে গম পাব দুগৰাকীয়েতো একদম এঢলীয়াকৈ শুই শুই ভাত খাবলগীয়া অৱস্থা আৰু খাদ্যত পনীৰ বইল ডিম ভাজি বেঙেনা ফ্ৰাই এইবিলাকে আছিলে আৰু যে লটি ঘটিৰ কথাটো কৈছিলোঁ এইটোৱে আছিলে সেইটো কথা ধনদাই যিমানেই ওপৰলৈ উঠিবলৈ চেষ্টা কৰিছে সিমানে তললৈ গৈ আছে পিকিৰো একেই অৱস্থা আমাৰো একেই অৱস্থা এতিয়া আমি খোৱাটো এৰিবও পৰা নাই শান্তিৰে খাবও পৰা নাই গতিকে হাঁহি আছোঁ আৰু খাই আছোঁ কিন্তু আমিও হাৰ মনা বিধৰ নহয় আমি ঘৰৰ পৰা যিখিনি নিছোঁ সেইখিনি খাই শেষ কৰিমে লাগিলে শুই শুইয়ে খাবলগীয়া হওক মই আপোনালোকক আমাৰ ফালেহে দেখুৱাই আছিলোঁ আমি কোনটো ভিউ চাই চাই ভাত খাই আছিলোঁ সেইটো এবাৰ দেখুৱাই দিছোঁ এইটো ভিউ চাই চাই সদায় ভাত খাব পৰা হ'লে নহয়নে আৰু এইটোৱে হৈছে ছেহ লেক কি ধুনীয়া কিমান ধুনীয়া পৰিৱেশ আৰু এয়া আমাৰ উভতনি যাত্ৰা আমাৰ যিহেতু ট্ৰিপটো এদিনীয়াই আছিলে সেইবাবে আমি এতিয়া ঘৰলৈ উভতিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে যদি কিবা ক'বলগীয়া বা কিবা জনাবলগীয়া আছে আপোনালোকে কমেণ্ট কৰিব পাৰে আৰু যদি মোৰ কণ্টেণ্টবিলাক ভাল পায় এবাৰ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ